बिटिआर गोरखा समाजनि जथुम्मा दिनै सान्तिपुराव जादों आरो बेवहाय आङो बाहागो लाफैदों। बिटिआर गोरखा समाजा जोंनि हान्जाजों आरो जोंनि सरकारजों बिथांमोना अरायसम नांफानानै थायो, सिथाबनानै थायो आरो गोरखा माहारिनि बायदिसिना जेंनाफोरखौ सुस्रांनो थाखाय बिथांमोना नाजायो आरो बिथांमोननि गोख्रों सापर्ट आरो मददआ अरायसम जोंजों दंफाबाय थायो। जोंबो बिथांमोनजोंनो सावरायनानै जोंनि गोरखा जिखिनि जोंहा सुबुं अनजिमा दङ बिथांमोननि सोरगिदिं जौगानायनि थाखाय बायदिसिना खामानिखौ जों मावगासिनो दङ। दिनटुर खेखत নহয় আৰু খেকব বাকি আছে আৰু 2 ঘণ্টামান। এনিৱে আজি বিটিআর গোরখা সমাজৰ বাৰ্ষিক অধিৱেশন যোৱাকালিৰ পৰা চলি আছে শান্তিপুৰত। গোৰখা সমাজে জন্ম লবৰ পৰাই বিটিআর অঞ্চলৰ গোৰখাসকলক একত্ৰিত কৰা, বিটিআর অঞ্চলৰ গোৰখাসকলৰ বিভিন্ন সমস্যাক চৰকাৰৰ লগত থাকি সমাধান কৰাৰ কাৰণে বহুত চেষ্টা কৰিছে। তেখেতসকলে জন্ম লৈ কি সংগঠনটো জন্ম দিয়াৰ পিছতে আমাৰ চৰকাৰ অহা সময়ত আমাক কৈছিলে যে যিটো নেপালী গ্ৰেজিয়াৰ আৰু কাল্টিভেটৰ এই শব্দটো গুচাব লাগে আৰু সেই হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লিখি পঠাইছিলোঁ আৰু এতিয়া এই শব্দটো গুচোৱা হ'ল। ইয়াৰ বাহিৰে বিভিন্ন য'ত য'ত গোৰখাসকল আছে তাৰ স্কুল কলেজ ঠিক কৰা, ৰাস্তা ঘাট ঠিক কৰা, সকলো সমস্যাবিলাক তেখেতসকলে সদায় মাত মাতি আহিছে, কাম কৰি আহিছে। গোৰখাসকলক সকলো ভাল পায়। ইয়াৰ মূল কাৰণটো হৈছে গোৰখাসকল খুব শান্তিপ্ৰিয় জনগোষ্ঠী, প্ৰকৃতিৰ মাজত সকলো জাতি জনগোষ্ঠীৰ লগত মিলি থাকিব পৰা এটা জনগোষ্ঠী। বিটিআৰ অঞ্চলৰ গোৰখাসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। এই কথাটোকে মই আজি সভাত কৈছোঁ, কাৰণ আমি সকলোৱে মিলি বিটিআৰটো গঢ়িব লাগিব আৰু বড়োসকলৰ দীঘলীয়া সংগ্ৰামত সদায় গোৰখাসকলে সমভাগী হৈ আহিছে। সেইকাৰণে আমাৰ তৃতীয় যেতিয়া চুক্তি হ'ল, এই চুক্তিত আমি এটা চুক্তিতে এটা গোৰখা ভৱন আমি দাবী কৰি আনিছোঁ আৰু এই গোৰখা ভৱন অতি শীঘ্ৰে চিৰাং জিলাতে নিৰ্মাণ হ'বলৈ গৈ আছে। আমিতো যিটো দেখো গোৰখাসকল আমাৰ লগতে আছে, তেখেতসকলক আমি শ্ৰদ্ধা কৰোঁ, তেখেতসকলৰ লগত আমিও আছো সদায়। তো সেইকাৰণে আমি আশা ৰাখিছোঁ গোৰখাসকলৰ পৰা আমাৰ ফালে যিটো মৰম সেইটো থাকিব।